এই বছর হাই স্কুল পরীক্ষা 1046টা সেন্টারত 4,38,565 জনে পরীক্ষা দিব আর হায়ার সেকেন্ডারি 821টা সেন্টারত 3,30,744 জন ক্যান্ডিডেটে পরীক্ষা দিব। এই পরীক্ষার কারণে যাবতীয় প্রস্তুতি আমার আরম্ভ হয়েছে, মানে আরম্ভ নহয়, আমার ফালৰ পৰা অলপ শেষৰ ফালেই গৈ আছে। আমার মানে বাকি সব এক্টিভিটিজ হৈ গৈছে, মাত্ৰ প্ৰশ্ন কাকত পঠিওৱা কামটো আৰম্ভ হ'ব আৰু শেষ হ'ব প্ৰায় 5-6 তাৰিখে আমি শেষ কৰিম গোটেই বস্তুটো প্ৰক্ৰিয়াটো। এই বছৰৰ এটাই নতুনত্ব আছে ইন কেছ অফ হাই স্কুল এক্সামৰ ক্ষেত্ৰত, যে আগতে আমি কুৱেশ্যন পেপাৰবিলাক এটা কুৱেশ্যনতে প্ৰত্যেকটা লেংগুৱেজ লিখি দিছিলোঁ, 5টা লেংগুৱেজত আমি কুৱেশ্যন পেপাৰ কাটো। এই বছৰ আমি কিন্তু কুৱেশ্যনটো লেংগুৱেজ ৱাইজ বনাইছোঁ। অসমীয়া পৰ্চন বেলেগকৈ, ইংলিছ বেলেগকৈ, বঙালী বেলেগকৈ, হিন্দী বেলেগকৈ, এনেধৰণে লেংগুৱেজবিলাক বেলেগ বেলেগকৈ বনোৱা আছে, বড়ো বেলেগকৈ। গতিকে যি ষ্টুডেণ্টে যিটো ভাষাত পৰীক্ষা দিব তেওঁ নিজৰ ভাষাটো চালেই হৈ যাব। এটাই মাত্ৰ নতুনত্ব আছে। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত এই বছৰ কোনো নতুনত্ব নাই। এভৰিথিং কুৱেশ্যন পেপাৰ বা পেটাৰ্ণ যোৱা বছৰৰ দৰেই আছে। এটাই খালি পেটাৰ্ণ চেঞ্জ আছে, যে এইটো আমি আৰম্ভণিৰ পৰাই কৈ আছোঁ, যে কুৱেশ্যন পেপাৰৰ যিটো ডিজাইন আছে সেই পাৰ্টিকুলাৰ ডিজাইনটো একচুৱেলি বেছিভাগ কনচেপ্ট বেছ, নলেজ বেছ কৰাৰ চেষ্টা কৰা হৈছে। আগতেও কৰা হৈছিলে, এইবাৰ আৰু অলপ বেছিকৈ বৃদ্ধি কৰা হৈছে। আৰু সেইটো কাৰণে প্ৰস্তুতি হিচাপে আমাৰ যিমান ইউনিট টেষ্টবিলাক হৈ গ'ল, হাফ ইয়াৰলি হৈ গ'ল, তাতেও তেনেকুৱা কুৱেশ্যন পেপাৰে আহিছিলে।